নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন টপিক অৰ্থাৎ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে সোলাৰ সিস্টেম অৰ্থাৎ সৌৰজগত। সৌৰজগতৰ বিভিন্ন গ্ৰহ, উপগ্ৰহ আৰু তাৰ লগত জড়িত বিভিন্ন বিষয় আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এইখনেই আমাৰ সৌৰজগত অৰ্থাৎ সোলাৰ সিস্টেম আৰু এই সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত আমাক তাপ আৰু পোহৰ বিলাই থকা উজ্জ্বল নক্ষত্ৰ এয়া হৈছে সূৰ্য, যাক ইংৰাজীত ছান বুলি কোৱা হয়। আৰু এই সূৰ্যক কেন্দ্ৰ কৰি সৌৰজগতৰ প্ৰতিটো গ্ৰহ নিজৰ নিজৰ কক্ষপথেৰে দৌৰি থাকে অৰ্থাৎ পৰিভ্ৰমণ কৰি থাকে। কেৱল গ্ৰহবোৰেই যে সূৰ্যৰ চাৰিওকাষে পৰিভ্ৰমণ কৰি থাকে তেনে নহয়, ইয়াৰ লগত বিভিন্ন ধূমকেতু, গ্ৰহাণু এইবোৰো সূৰ্যৰ চাৰিওকাষে এটা নিৰ্দিষ্ট সময়ত পৰিদৰ্শন কৰি থাকে। গতিকে সৌৰজগতৰ গ্ৰহবিলাকৰ বিষয়ে জনাৰ আগতে আমাক পোহৰ আৰু তাপ বিলাই থকা উজ্জ্বল নক্ষত্ৰ সূৰ্যৰ বিষয়ে কিছু তথ্য জানি লওঁ আহক। সূৰ্য হৈছে আমাৰ সৌৰজগতখনৰ কেন্দ্ৰ আৰু এই সূৰ্যক কেন্দ্ৰ কৰি সকলো গ্ৰহ নিজৰ কক্ষপথত ঘূৰি থাকে। ই গোলাকাৰ আৰু উত্তপ্ত। পৃথিৱীৰ সকলো গছ-গছনি, জীৱ-জন্তুৰ শক্তিৰ মূল উৎসই হৈছে সূৰ্য। ই হিলিয়াম আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত আৰু কম পৰিমাণৰ অক্সিজেন, নিয়ন, কাৰ্বন, আইৰণ আদি এই সূৰ্যত পোৱা যায়। এইবাৰ ক'ব আহিছোঁ আমাৰ সোলাৰ ছিষ্টেমৰ অৱস্থানৰ বিষয়ে। ক'ত আছে এই সোলাৰ ছিষ্টেমখন? আমাৰ পৃথিৱীখন যেনেকৈ সোলাৰ ছিষ্টেমৰ এটা ক্ষুদ্ৰ অংশ, ঠিক তেনেকৈ সোলাৰ ছিষ্টেমো অতি ক্ষুদ্ৰ মিল্কি ৱেভ গেলেক্সি বা হাতীপতিৰ এটা অংশহে মাত্ৰ। কিন্তু ইয়াতে এটা প্ৰশ্ন উত্থাপন হয়, এই মিল্কি ৱে গেলেক্সিৰ দৰে ইউনিভাৰ্চত আন আৰু গেলেক্সি আছেনে? এই মিল্কি ৱে গেলেক্সিৰ দৰে আমাৰ ইউনিভাৰ্চত 1000 নিযুত গেলেক্সি বৰ্তমান উপস্থিত আছে। মোৰ অন্য এটা ভিডিঅ'ত এই গেলেক্সিসমূহৰ বিষয়ে আলোচনা কৰিম। এতিয়া বলক আমি সৌৰজগতৰ বাকী গ্ৰহসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এইবাৰ আহিছোঁ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ মাৰ্কাৰী অৰ্থাৎ বুধ গ্ৰহ। মাৰ্কাৰীৰ কোনো নিৰ্দিষ্ট ছেটেলাইট অৰ্থাৎ উপগ্ৰহ নাই। ৰিভলিউশ্যন পিৰিয়ড ইয়াৰ 88 দিন অৰ্থাৎ সূৰ্যৰ চাৰিওকাষে এপাক ঘূৰিবলৈ মাৰ্কাৰীক লাগে 88 দিন। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুলিও বুধ গ্ৰহক জনা যায়। মাৰ্কাৰী অৰ্থাৎ বুধ গ্ৰহৰ পৃষ্ঠভাগ শিলাময় আৰু শুকান। ইয়াত ঠায়ে ঠায়ে পোৱা যায় বহল সমভূমি, থিয় গৰা, দ ফাক আদি। মাৰ্কাৰীৰ বায়ুমণ্ডল হিলিয়াম গেছেৰে ভৰা। এইবাৰ আহিছোঁ শুক্ৰ গ্ৰহ অৰ্থাৎ ভেনাছ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ই দ্বিতীয় স্থানত অৱস্থিত। শুক্ৰ গ্ৰহৰ এটা বিশেষত্ব হ'ল ৰোটেশ্যন ফ্ৰম ইষ্ট টু ৱেষ্ট অৰ্থাৎ ই আন গ্ৰহবিলাকৰ বিপৰীত দিশত ঘূৰে। এই বিশেষত্বটোৰ কাৰণে শুক্ৰ গ্ৰহক আন গ্ৰহবিলাকতকৈ পৃথক কৰি ৰাখিছে। ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ হ'ল এটা উজ্জ্বল গ্ৰহ। বুধ গ্ৰহৰ দৰে ভেনাছৰ কোনো উপগ্ৰহ নাই। ই অকলশৰীয়া গ্ৰহ। ভেনাছৰ আন এটা বিশেষত্ব হ'ল ইয়াৰ আকাশত দিনতো সূৰ্য দেখা পোৱা নাযায়, আনকি ৰাতিৰ আকাশতো কোনো গ্ৰহ নক্ষত্ৰ দেখা পোৱা নাযায়। এই শুক্ৰ গ্ৰহটোৰ আকাশখন হ'ল ৰঙচুৱা। এই গ্ৰহটোত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড থকাৰ কাৰণে গ্ৰহটো অতি উষ্ণ অৰ্থাৎ গৰম। ইয়াত সঘনে ভূমিকম্প, আগ্নেয়গিৰি, বজ্ৰপাত আদি হৈ থাকে। এইবাৰ আহিছোঁ আৰ্থ অৰ্থাৎ পৃথিৱী। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ই 3 নম্বৰ স্থানত অৱস্থিত। পৃথিৱীয়ে হৈছে একমাত্ৰ গ্ৰহ য'ত জীৱকুল বৰ্তি থাকিব পৰা এটা সুন্দৰ বাতাবৰণ আছে। ই নিজ কক্ষপথত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4.09053 ছেকেণ্ড সময় লয় আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365.256 দিন সময় লয়। চন্দ্ৰই হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। মাৰ্চ মংগল গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ই 4ৰ্থ স্থানত অৱস্থিত। সূৰ্যক কেন্দ্ৰ কৰি ই
এক পাক ঘূৰিবলৈ সময় লয় 688 দিন। ইয়াৰ উপগ্ৰহ দুটা, এটা হৈছে ফবুছ আৰু আনটো হৈছে ডিমোছ। ই ৰঙা গ্ৰহ। ইয়াত আইৰণ অক্সাইড থকাৰ বাবে এই গ্ৰহৰ ৰং ৰঙা হয় আৰু সেইবাবে ইয়াক ৰঙা গ্ৰহ বুলিও কোৱা হয়। আৰু ভৱিষ্যতে এই গ্ৰহত জীৱ থকাৰ সম্ভাৱনা বহুত বেছি। মাৰ্চৰ এটা খুব মনত ৰাখিবলগীয়া কথা হ'ল যে মাৰ্চত আছে নিক্স অলিম্পিয়া নামৰ এটা সৰ্বোচ্চ পৰ্বত, হায়েষ্ট মাউণ্টেইন ইন আৱাৰ সোলাৰ ছিষ্টেম, অৰ্থাৎ সমগ্ৰ সৌৰজগতৰ ভিতৰত সৰ্বোচ্চ পৰ্বত এই মাৰ্চ অৰ্থাৎ মংগল গ্ৰহতেই অৱস্থিত। যেনেদৰে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, ঠিক সেইদৰে নিক্স অলিম্পিয়া হৈছে সমগ্ৰ সৌৰজগতৰ ভিতৰতেই সৰ্বোচ্চ পৰ্বত। ঠিক আছে, এতিয়া নেক্সট আমি আলোচনা কৰিম এষ্ট্ৰইড বেল্টৰ বিষয়ে। মাৰ্চ আৰু জুপিটাৰৰ মাজত কিছুমান শিলাখণ্ডৰ সমষ্টি আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। সেই শিলাখণ্ডৰ সমষ্টিসমূহক কোৱা হয় এষ্ট্ৰইড বেল্ট। ই থাকে মাৰ্চ আৰু জুপিটাৰৰ মাজত। এই শিলাখণ্ডবোৰ আচলতে বিভিন্ন মাধ্যাকৰ্ষমিক কাৰণত কোনো গ্ৰহ বা উপগ্ৰহৰ সৃষ্টি হ'ব নোৱাৰা এক অংশ, যিসমূহে সূৰ্যৰ চাৰিওকাষে নিৰ্দিষ্ট এটা সময়ত পৰিভ্ৰমণ কৰি থাকে। জুপিটাৰ অৰ্থাৎ বৃহস্পতি, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ই পঞ্চম স্থানত অৱস্থিত আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হিচাপে ই বিবেচিত। এই বৃহস্পতি গ্ৰহে সূৰ্যক কেন্দ্ৰ কৰি চাৰিওকাষে এপাক ঘূৰিবলৈ প্ৰায় 12 বছৰ সময় লয়। ইয়াৰ উপগ্ৰহ 69টা। গোটেই 69টা উপগ্ৰহ আমাৰ প্ৰয়োজনীয় নহয়, কিন্তু তাৰে 4টা আমাৰ মনত ৰখা খুবেই দৰকাৰ। আৰু সেই 4টা উপগ্ৰহ হ'ল লু, ইউৰোপা, গেলিমেডি, কেলিষ্ট। এই 4টা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল গেলিলিওৱে 1610 BC-ত। ইয়াৰ ভিতৰত বিশেষকৈ মনত ৰাখিবলগীয়া গেনিমেডি উপগ্ৰহটো। এই গেনিমেডি উপগ্ৰহটো হ'ল বিগেষ্ট মুন ইন দ্য সোলাৰ ছিষ্টেম, অৰ্থাৎ সমগ্ৰ সৌৰজগতৰ ভিতৰত ই হ'ল সৰ্ববৃহৎ উপগ্ৰহ। এইবাৰ আহিছোঁ শনি গ্ৰহৰ বিষয়ে। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি শনি গ্ৰহ আছে 6ষ্ঠ স্থানত আৰু সূৰ্যক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ ইয়াক সময় লাগে প্ৰায় 29 বছৰ। ইয়াৰ চাৰিওকাষে এক আঙঠিৰ দৰে বলয় আছে, সেইবাবে ইয়াক আমাৰ সৌৰজগতৰ অলংকাৰ বুলি কোৱা হয়। আৰু এই শনি গ্ৰহৰ আঙঠিটো আৱিষ্কাৰ কৰিছিল গেলিলিওৱে। এই গ্ৰহৰ 62টা ছেটেলাইট আছে, অৰ্থাৎ উপগ্ৰহ আছে। তাৰে ভিতৰত মনত ৰাখিবলগীয়া কথাটো হ'ল টাইটান, ছেকেণ্ড লাৰ্জেষ্ট মুন ইন দ্য সোলাৰ ছিষ্টেম। এইবাৰ আহিছোঁ ইউৰেনাছৰ বিষয়ে। ডিস্কভাৰ্ড বাই উইলিয়াম হাৰ্চেল, অৰ্থাৎ উইলিয়াম হাৰ্চেলে 1781 খ্ৰীষ্টাব্দত এই ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল। ইয়াৰ উপগ্ৰহৰ সংখ্যা 27টা। এই ইউৰেনাছ গ্ৰহক গ্ৰীণ প্লেনেট বুলিও কোৱা হয়। ইয়াৰ পৃষ্ঠভাগ আবৃত্ত হৈ থাকে এমনিয়া আৰু মিথাইন গোট মাৰি হোৱা বৰফৰ দ্বাৰা। শুক্ৰ গ্ৰহৰ দৰে ইও ওলোটাকৈ ঘূৰে। আৰু এই ইউৰেনাছ গ্ৰহক সূৰ্যক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ 84 বছৰ সময় লাগে। এইবাৰ আহিছোঁ নেপচুনৰ বিষয়ে। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ই 8ম স্থানত অৱস্থিত। ইয়াৰ উপগ্ৰহ 14টা। ই সূৰ্যক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ 165 বছৰ লাগে। নেপচুনৰ সৰ্ববৃহৎ উপগ্ৰহটো হ'ল টাইটান। সৌৰজগতৰ এই গ্ৰহকেইটাৰ বাহিৰেও আন এটা গ্ৰহো আছিল, যাৰ নাম আছিল প্লুটো। 2006 চনৰ পৰা ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নৰ সিদ্ধান্ত মৰ্মে ড্ৰাফ্ট প্লেনেট বা বামন গ্ৰহৰ স্বীকৃতি দিয়া হয় এই প্লুটো গ্ৰহ। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এনেধৰণৰ ভিডিঅ' আগলৈও আপোনালোকে পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।